Hello guys, welcome. মই আপোনালোকৰ লগত কংকনা আপোনালোকে চাই আছে এডুটক আসাম ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম PGD টি মেনেজমেণ্ট কোৰ্ছৰ বিষয়ে। PGD টি মেনেজমেণ্ট কোৰ্ছ কি হয়, ইয়াত কি শিকোৱা হয়, আৰু এই কোৰ্ছৰ এডমিশ্যন প্ৰচেছ, এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এন্ট্ৰেন্স এক্সামসমূহৰ বিষয়ে লগতে কথা পাতিম। PGD টি মেনেজমেণ্ট কোৰ্ছটো আপোনালোকে কোন কোন কলেজত কৰিব পাৰিব আৰু সেই কলেজসমূহৰ ফিজ ষ্ট্ৰাকচাৰৰ বিষয়ে। আৰু শেষত আমি কথা পাতিম যে PGD টি মেনেজমেণ্ট কোৰ্ছৰ কৰাৰ পিছত আপোনালোকে কি ধৰণৰ জবত এপ্লাই কৰিব পাৰিব আৰু সেই জবসমূহৰ চেলাৰী কি ধৰণৰ হ'ব। গতিকে প্ৰথমে জানো আহক যে PGD টি মেনেজমেণ্ট কোৰ্ছটো কি হয়। PGD মানে হৈছে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা। PGD টি মেনেজমেণ্ট হৈছে এটা 2 বছৰীয়া পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কোৰ্ছ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল আগ্ৰহী হয় টি ইণ্ডাষ্ট্ৰী বা তাৰ লগত ৰিলেটেড ফিল্ডত নিজৰ কেৰিয়াৰ গঢ়িবৰ বাবে। এই কোৰ্ছটো হৈছে ছেমিষ্টাৰ বেছড, য'ত এটা বছৰত মিনিমাম 2টা ছেমিষ্টাৰ কভাৰ কৰা হয়। পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন টি মেনেজমেণ্ট কোৰ্ছটোৱে শিকায় দ্য বেচিক্স অফ টি টেকন'লজি, প্লান্টেশ্যন আৰু মাৰ্কেটিঙৰ বিষয়ে। থিয়ৰিটিকেল আৰু প্ৰেক্টিকেলৰ শিক্ষাও দিয়া হয় টি প্লান্টেশ্যন আৰু মেনুফেকচাৰিং ছেক্টৰৰ। টি এগ্ৰনমি, টি প্লান্টেশ্যন মেনেজমেণ্ট, টি টেষ্টিং, টি হাজবেণ্ডাৰী, কোৱালিটি এছেছমেণ্ট, টি মাৰ্কেটিং এণ্ড ব্ৰেণ্ডিং, টি ভেলুজ, টেকনিক্স, মেথড এণ্ড দেয়াৰ এপ্লিকেশ্যন ইন প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ। এই সকলোখিনি শিকোৱা হয় এই কোৰ্ছটোত। লগতে শিক্ষাৰ্থীসকলে বিভিন্ন কেছ ষ্টাডিজ, লেব ৰিচাৰ্চ আৰু টি ষ্টেটৰ ফিল্ড ভিজিটৰ সুবিধাও পাব। PGD টি মেনেজমেণ্ট কোৰ্ছটো কিয় কৰিব লাগে? আমাৰ দেশ হৈছে গ্ল'বেলি চাহৰ দ্বিতীয় সৰ্ববৃহৎ উৎপাদক আৰু টি মেনেজমেণ্টত ডিপ্ল'মাই এই ক্ষেত্ৰত কেৰিয়াৰত বিশাল সুযোগ প্ৰদান কৰে। টি মেনেজমেণ্ট এটা ৱেল নন কেৰিয়াৰ অপশ্যন নহ'ব পাৰে, কিন্তু ই আকৰ্ষণীয় হয় আৰু এই বিষয়ত অধ্যয়ন কৰিলে শিক্ষাৰ্থীসকলে কাম কৰিব পাৰিব বিভিন্ন ধৰণৰ টি ইণ্ডাষ্ট্ৰী ছেগমেণ্টছ যেনে কাল্টিভেশ্যন, মেনুফেকচাৰিং, টি টেষ্টিং, ব্লেণ্ডিং, টি টেইলিং, অকশ্যনছ, ৰিচাৰ্চ এণ্ড ফুড ছেফটি, কোৱালিটি মেনেজমেণ্ট। এই কোৰ্ছত ইনক্লুড থাকিব টি প্লান্টেশ্যন ভিজিটছ, লেব ৱৰ্ক, অফ কেম্পাছ ইণ্টাৰ্ণশ্বিপ, পাৰ্চনেল কাউন্সেলিং, কম্পিউটাৰ ছেশ্যনছ আৰু ছেমিনাৰ ছেশ্যনছ। প্ৰায়সমূহ ইনষ্টিটিউটে অফাৰ কৰে প্লেচমেণ্ট এছেছমেণ্ট আৰু ছাকচেছফুল কেণ্ডিডেটসমূহক হায়াৰ কৰা হয় বাই লিডিং ফুড, বায়'টেকনলজি এণ্ড এগ্ৰিকালচাৰেল কোম্পানীজ ৱৰ্ল্ড ৱাইডত। কেণ্ডিডেটসকলে বিভিন্ন ইনষ্টিটিউটসমূহৰ দ্বাৰা পৰিচালিত এণ্ট্ৰেন্স এক্সামত এপ্লাই কৰিব লাগিব আৰু অৱতীৰ্ণ হ'ব লাগিব। এণ্ট্ৰেন্স এক্সামে জেনেৰেল ছায়েন্স আৰু ইংৰাজীত প্ৰাৰ্থীসকলৰ দক্ষতাৰ স্তৰ মূল্যায়ন কৰে। এণ্ট্ৰেন্স এক্সামৰ পাৰফৰ্মেন্সৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীসকলক ফিউচাৰ কাউন্সেলিং আৰু পাৰ্চনেল ইণ্টাৰভিউৰ বাবে উপস্থিত হ'বলৈ আমন্ত্ৰণ জনোৱা হয়। নিৰ্বাচিত প্ৰাৰ্থীসকলে নামভৰ্তিৰ সময়ত ভেৰিফিকেশ্যনৰ বাবে টেষ্টিমনিয়েলছ প্ৰস্তুত কৰিব লাগিব। এণ্ট্ৰেন্স এক্সাম, পাৰ্চনেল ইণ্টাৰভিউজ আৰু গ্ৰুপ ডিছকাশ্যনৰ পাৰফৰ্মেন্সৰ ওপৰত আধাৰিত কৰি ইউনিভাৰ্চিটিসমূহে চিলেক্টেড কেণ্ডিডেটসকলক নামভৰ্তিৰ প্ৰস্তাৱ দিয়ে। এলিজিবিলিটি ক্ৰাইটেৰিয়া: PGD টি মেনেজমেণ্ট কোৰ্ছৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব, মিনিমাম 40% মুঠ নম্বৰৰ সৈতে। ফাইনেল ইয়েৰৰ ষ্টুডেণ্টেও এক্সামৰ বাবে এপ্লাই কৰিব পাৰিব, কিন্তু এডমিশ্যনৰ সময়ত তেওঁলোকৰ মাৰ্কশ্বিট দিব লাগিব য'ত মিনিমাম কোৱালিফাইং মাৰ্কছ থাকিব লাগিব। এণ্ট্ৰেন্স এক্সাম: PGD টি মেনেজমেণ্টৰ এডমিশ্যন প্ৰাইমেৰীলি মেৰিট বেছড হয়। অৱশ্যে কিছুমান ৰেপুটেড ইনষ্টিটিউটে এণ্ট্ৰেন্স এক্সাম পাতে। এণ্ট্ৰেন্স এক্সামত প্ৰাৰ্থীসকলৰ জেনেৰেল এৱাৰনেছ, কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিং আৰু বেচিক নলেজ অৱ টি ইণ্ডাষ্ট্ৰীৰ ওপৰত থকা নলেজৰ টেষ্ট লোৱা হয়। দ্য টি ৰিচাৰ্চ এছ'চিয়েশ্যন, শ্বৰ্টলি TRA, আছাম ছায়েন্স এণ্ড টেকন'লজি ইনষ্টিটিউটৰ সৈতে সংযুক্ত প্ৰতিষ্ঠানটোৱে বছৰত দুবাৰকৈ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰে। প্ৰতিটো বেটছৰ বাবে টোটেল 40খন ছিট ৰিজাৰ্ভ থাকে আৰু প্ৰশ্নবোৰ জেনেৰেল ছায়েন্স আৰু ইংলিছ কম্প্ৰিহেনশ্যনৰ আধাৰিত। এক্সামসমূহ হৈছে CAT, MAT, SNAP, IIFT, CMAT, MAHCET, NMAT, ATMA, XAT, TIMT,
SSNET Dibrugarh University entrance test for PG diploma course in tea technology and plantation management shortly PGD এই কোৰ্সটোৰ বাবে টোটেল সিট থাকে 20টা আৰু ইয়াত টেষ্ট অনলাইন আৰু অফলাইন দুইটা মোডত লোৱা হয় PGD tea management course অফাৰ কৰা কলেজসমূহ আৰু ইয়াৰ এভাৰেজ এনুৱেল ফি ষ্ট্ৰাকচাৰ NITM Darjeeling Tea Research and Management City Darjeeling average annual fees 49,000 Institute name Indian Institute of Plantation Management City Bangalore average annual fees 75,000 Assam Agricultural University Department of Tea Husbandry and Technology City Jorhat average annual fees 24,000 Birla Institute of Futuristic Studies City Kolkata and fees 60,000 Upasi Tea Research Foundation City Connor fees 46,000 rupees Center of Tea and Agro Studies Dibrugarh University City Dibrugarh our annual fees about 60,000 The Tea Research Association shortly TRA City Kolkata fees 95,000 Dipros Institute of Professional Studies City Kolkata fees 65,000 Sikkim University Department of Horticulture City Gangtok aru fees 6,600 PGD Tea Management course or job profile aru average salary per annum Job profile tea consultant description responsible for testing different flavor of tea and providing grades depending on the quality. Your average salary per annum hobo 2,50,000. Plantation manager job description responsible for the overall functioning of tea manufacturing plants. They work closely with the tea board on various projects. Salary per annum hobo 5 lakhs. Tea marketer Tea marketers develop, implement and execute strategic marketing plans for tea companies in order to attract potential customers and also retain the current base. So they are highly involved in launch of new products. Per year salary hobo 6 lakhs. Tea brokers job description hobo plays vital role by handling a team of real estate agents, following up on leads for buyers and sellers, work closely with finance team while drafting sales contracts. Our salary hobo 2 lakhs. Tea researcher job description hobo responsible for identifying research methods, variable and other testing parameters, works on identifying crop issue and comes up with an improved variety of teas. Our year average per annum salary hobo 6 lakhs. এইখিনি আছিল আজিৰ ভিডিঅ'টো দেখা কৰিলো ভিডিঅ'টো আপোনালোকক হেল্প কৰিব আৰু ভিডিঅ'টো ৰিলেটেড যদি কিবা কোৱেশ্চনছ আছে তেনেহ'লে তলত কমেণ্টত কোৱেশ্চন কৰিব মই আপোনালোকক এনসাৰ দিব ট্ৰাই কৰিম আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ